নমস্কাৰ, মই সুচেন্দ্ৰ শইকীয়া। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ অনুশীলনী 8.3 কেইটামান অংক কৰি দিবলৈ ওলাইছোঁ। এইকেইটা ভালদৰে মন কৰিবা। আগৰ সূত্ৰকেইটা মই প্ৰথম ভিডিঅ'ত দিছোঁ। যদি তোমালোকে চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা যে সূত্ৰখিনি মই কেনেকৈ কৈছিলোঁ এইটো পাঠৰ কাৰণে, সেই সূত্ৰখিনি চাই ল'বা। এতিয়া মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। মান নিৰ্ণয় কৰা আছে ইয়াত। অনুশীলনী 8.3 মান নিৰ্ণয় কৰাৰ 1 নম্বৰৰ 1টো মই কৰি দেখাইছোঁ। চোৱা, sin 18 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰী। এইটোত আমি যিকোনো এটা চেঞ্জ কৰিব পাৰোঁ। ইয়াত যদি মই এইটোৱে চেঞ্জ কৰিলোঁ, ওপৰটো sin 18 ডিগ্ৰীটো মই 90 ডিগ্ৰীৰ পৰা মাইনাছ কৰিম। 90 ডিগ্ৰীৰ পৰা কিমান মাইনাছ কৰিলে 18 ডিগ্ৰী হ'ব? 72 ডিগ্ৰী। মানে 90ৰ পৰা যদি তুমি 72 ডিগ্ৰী মাইনাছ কৰি দিয়া তেতিয়াহ'লে কিমান থাকিব? 18 ডিগ্ৰী। ইয়াত আমি 18টো লিখিছোঁ, কিন্তু এনেকৈ মাইনাছত লিখিছোঁ। তলৰটো চেঞ্জ নকৰোঁ, cos 72ৱে থাকিব। তেতিয়া আমি কি পাইছিলোঁ? চাইন সূত্ৰ হিচাপে পাইছিলোঁ আমি কি? চাইন 90 ডিগ্ৰী মাইনাছ, যদি এইটোক আমি থিতা বুলি ধৰোঁ, চাইন বা এ বুলি ধৰোঁ, তেতিয়া কি হ'ব? চাইন 90 ডিগ্ৰী মাইনাছ এ। চাইন 90 ডিগ্ৰী মাইনাছ এ হ'লে কি হয়? cos এ। cos এ ঠাইত কি হ'ব? 72 ডিগ্ৰী। cos 72, তলতো আছে কি? cos 72 ডিগ্ৰী ইকুৱেল 1। 1 নম্বৰৰ মই 4টো কৰিছোঁ। চোৱা, cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী আছে। আমি ইয়াৰ যিকোনো এটা চেঞ্জ কৰিব পাৰোঁ। cosec 31টো মই cosecয়ে লিখিলোঁ। ধৰা cosec 31 উলিয়াব লাগে। 90 ডিগ্ৰীৰ পৰা মাইনাছ কৰি লিখিবা। 90 ডিগ্ৰীৰ পৰা কিমান মাইনাছ কৰিলে 31 ল'ব? আমি এইটো এনেকৈ 31 মাইনাছ কৰি দিব পাৰোঁ, তেতিয়াও ওলাই যাব। তেতিয়া এইফালে কিমান আহিব? 9 আৰু এইফালে আহিব 5। মানে 59 ডিগ্ৰী যদি মাইনাছ কৰা, মানে 90 ডিগ্ৰী মাইনাছ 59 ডিগ্ৰী। তাৰপিছত ইয়াত আহিব তোমাৰ এইটো sec 59 ডিগ্ৰী ইকুৱেল cosec 90 ডিগ্ৰী মাইনাছ এ। এইটোক এ বুলি ধৰা। cosec 90 ডিগ্ৰী মাইনাছ এ হ'লে cosec হ'লে কি হয়? sec 59 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী। গতিকে কিমান হ'ব? 0। এতিয়া চোৱা, মই তোমালোকৰ 2 নম্বৰৰ 1টো অংক কৰি দিছোঁ। 2 নম্বৰৰ 1টোত কি লিখা আছে যে tan 48 ডিগ্ৰী ইনটু tan 23 ডিগ্ৰী ইনটু tan 42 ডিগ্ৰী ইনটু tan 67 ডিগ্ৰী ইকুৱেল 1 বুলি দেখুৱাব লাগে। এতিয়া মই লেফ্ট হেণ্ড ছাইডটো লৈ লৈছোঁ। লেফ্ট হেণ্ড ছাইডটো লৈ ল'লে চোৱা, ইয়াত 48 23 এইটো উলিয়াবলৈ হ'লে 90 ডিগ্ৰীৰ পৰা যদি মাইনাছ কৰোঁ, এইটো কিমান হ'ব? 90 ডিগ্ৰীৰ পৰা 48 উলিয়াবলৈ হ'লে 42 মাইনাছ কৰিব লাগিব। আৰু 23 উলিয়াবলৈ হ'লে 90 ডিগ্ৰীৰ পৰা 67 মাইনাছ কৰিব লাগিব। গতিকে আমি এই দুটা চেঞ্জ কৰিবা, 42 আৰু 67 চেঞ্জ নকৰিবা। মই কেনেকৈ কৰে দেখুৱাইছোঁ চোৱা। এইটো tan 90 ডিগ্ৰী মাইনাছ 42 কৰিলোঁ। 42 কৰিলে মানে 48 থাকিব। কিন্তু tan 23 উলিয়াবলৈ হ'লে 90 ডিগ্ৰীৰ পৰা কি কৰিম? মই 67 ডিগ্ৰী মাইনাছ কৰিম। তাৰপিছত tan 42, এই দুটা চেঞ্জ নকৰিবা, আৰু tan 67 ডিগ্ৰী ইকুৱেল tan 90 ডিগ্ৰী মাইনাছ এ। tan হ'লে কি হয়? cot হয়। গতিকে cot 42 ডিগ্ৰী। tan 90 ডিগ্ৰী মাইনাছ এ, তেতিয়া এইটো কি হ'ব? cot 67 ডিগ্ৰী। আৰু এইফালে আহিলে তোমাৰ tan 42 ডিগ্ৰী আৰু tan 67 ডিগ্ৰী। cot হ'লে আমি সূত্ৰ পাইছিলোঁ 1/10। 1/10 42 হ'ব ইনটু 1/10 67 ডিগ্ৰী হ'ব ইনটু tan 42 ডিগ্ৰী ইনটু tan 67 ডিগ্ৰী। tan 67 এইটো কটা গ'ল। ইয়াত tan 42 কটা গ'ল। কিমান থাকিলে? 1 গতিকে ৰাইট হেণ্ড ছাইড
এতিয়া মই 3 নম্বৰ অংকটো কৰিবলৈ লৈছোঁ চোৱা কি দিয়া আছে যদি tan twice a is equal to cot whole into a minus 18 ডিগ্ৰী য'ত twice a সূক্ষ্ম কোণ বুলি কৈছে মানে 90 ডিগ্ৰীতকৈ সৰু কোণ twice a টো তেন্তে a ৰ মান উলিওৱা এতিয়া আমাক দিয়া আছে কি দিয়া আছে tan twice a is equal to cot a minus 18 ডিগ্ৰী ইয়াত এতিয়া তুমি twice a টো সূক্ষ্ম কোণ বুলি কৈছে মানে 90 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব পাৰিবা tan twice a ঠাইত মই এনেকৈ লিখি দিব পাৰোঁ cot 90 ডিগ্ৰী minus twice a যদি লিখি দিয়া তেতিয়া কি হ'ব cot 90 ডিগ্ৰী minus a টোক গোটেইটোক twice a টোক a বুলি ধৰিলে cot 90 ডিগ্ৰী minus a tan a তেতিয়া এইফালে কি হ'ব cot a minus 18 ডিগ্ৰী এতিয়া দুয়োফালে যেতিয়া cot থাকিব উঠাই দিব পাৰিবা তেতিয়া কিমান হ'ব 90 ডিগ্ৰী minus twice a is equal to a minus 18 ডিগ্ৰী এতিয়া 90 ডিগ্ৰী এইফালে তুমি সংখ্যাটো লৈ আহা প্লাছ 18 ডিগ্ৰী আৰু এইফালে a আছিলে আৰু এইটো এইফালে লৈ যোৱা প্লাছৰ আহি যাব twice a হৈ যাব এতিয়া যোগ কৰিলে কিমান আহিব ইয়াত আৰু এই দুটা যোগ কৰিলে 28 a আহিব 3 টো এইফালে লৈ আহা ডিভাইডেড হৈ যাব মানে 108 ডিগ্ৰী ডিভাইডেড বাই 3 is equal to a এইফালে 3 a ডিভাইডেড কৰিলে কিমান হ'ব 36 ডিগ্ৰী এটাকে a is equal 36 ডিগ্ৰী 4 নম্বৰ অংকটো চোৱা কি দিয়া আছে যদি tan a is equal to cot b প্ৰমাণ কৰা যে a plus b is equal 90 ডিগ্ৰী দিয়া আছে আমাক কি বুলি দিয়া আছে tan a is equal cot b ইয়াৰপৰা এইটো এইফালে যদি তুমি 10 ৰাখা tan a is equal to এইটো যদি 10ত লিখা তেতিয়া কি লিখিব লাগিব 90 ডিগ্ৰী minus b মানে 90 ডিগ্ৰীৰ পৰা মই যদি b মাইনাছ কৰোঁ মানে এনেকৈ tan 90 ডিগ্ৰী minus b is equal to cot b তেতিয়া tan উঠি গ'লে কি হ'ব a is equal to 90 ডিগ্ৰী minus b টো এইফালে লৈ আহা a প্লাছত গুচি আহিব a plus b is equal to 90 ডিগ্ৰী 6 নম্বৰ অংকটো কৰি দিছোঁ চোৱা কি দিয়া আছে যদি a b আৰু c কোণকেইটা a b c ত্ৰিভুজৰ অন্তঃকোণ a b c ত্ৰিভুজৰ যিকোনো এটা অন্তঃকোণ এনেকুৱা যেনিবা তুমি এইটো a b c মানে তিনিটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী অন্তঃকোণ তেন্তে দেখুৱা যে sin b plus c divided by 2 is equal to cos a by 2 এতিয়া দিয়া আছে আমাক কি দিয়া আছে a b আৰু c কোণ কেইটা a b c ত্ৰিভুজৰ অন্তঃকোণ এটাকে মই কি লিখিব পাওঁ a plus b plus c is equal 180 ডিগ্ৰী তেতিয়া মই ইয়াত b plus c মানটো উলিয়াই থওঁ b plus c is equal to কিমান হ'ব 180 ডিগ্ৰী minus a হ'ব তাৰ উলিয়াবলৈ দিয়াটো যিটো প্ৰমাণ কৰিবলৈ দিছে বা দেখুৱাবলৈ কৈছে সেইটোত চোৱা লেফ্ট হেণ্ড সাইডটো লৈ লোৱা লেফ্ট হেণ্ড সাইড এতিয়া লিখিব লেফ্ট হেণ্ড সাইডটো ল'লে কি হ'ব sin b plus c divided by 2 sin b plus c ঠাইত তুমি 180 ডিগ্ৰী minus a divided by 2 কৰি দিয়া এইটো যদি এইটো 1 নম্বৰ ইকুৱেশ্যন দি থৈ আহিব পাৰা তেতিয়া এইডোখৰ তুমি লিখি দিব পাৰিবা ইকুৱেশ্যন 1ৰ পৰা তে sin এইটো তুমি ভাগ কৰি পেলাব পাৰা 180 ডিগ্ৰী ডিভাইডেড বাই 2 মাইনাছ a বাই 2 কি হ'ব sin 180 ডিভাইডেড কৰিলে 90 ডিগ্ৰী হৈ যাব 90 ডিগ্ৰী মাইনাছ a বাই 2 তেতিয়া sin
90 ডিগ্ৰী মাইনাছ এইটোক এ বুলি ধৰিলে কি হ'ব sin 90 ডিগ্ৰী মাইনাছ এ cos এ মানে কি হৈ আছে a/2 এইটোৱে আছিলে ৰাইট হেণ্ড চাইড